হেল্ল' বন্ধুসকল, মই জিয়াউৰ ৰহমান, মোৰ ঘৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়পুৰী। বন্ধুসকল, আজি আপোনালোকক দেখাম আমাৰ সৰু লোকেল মুৰ্গীৰ পোৱালি আছে। এইবিলাকক আমি ফাৰ্ষ্টত কি খুৱাই আছোঁ, কি ঔষধ, কি ভিটামিন খুৱাই আছোঁ, সেইবিলাক আপোনালোকক আজি দেখাম। তো বলক চাওক, এইবিলাক হ'ল আমাৰ লোকেল মুৰ্গী পোৱালি। এইবিলাক এতিয়া টাৰ্কিও আছে, 6-7টামান টাৰ্কি আছে। এইটো হ'ল টাৰ্কি পোৱালি এইবিলাক, আৰু 2টামান ডাঙৰ টাৰ্কিও আছে, 1 সপ্তাহ 10 দিন হোৱা। আৰু অলপমান লোকেল মুৰ্গী পোৱালি ওলাইছে, চাওক। এইবিলাকক আমি ফাৰ্ষ্টত 3 দিন একেৰাহে 3 দিন এই লেক্সিন পাউডাৰটো এইটো দিওঁ, লেক্সিন পাউডাৰ। আৰু এইটো একেৰাহে 3 দিন দিওঁ, আৰু লগতে এইটো দুপৰীয়া মানত মিনোলাইট বা আপোনাৰ যিকোনো ইলেক্ট্ৰলাইট বা ORS দিলেই হ'ল, পানীৰ লগত মিহলাই। আৰু তাৰপিছত সৰু বাচ্চাৰ কাৰণে এটা ভাল ভিটামিন হ'ল, এইটো হ'ল গ্ৰ'বিপ্লেক্সটো এটা ভাল বি কমপ্লেক্স। এইটো সৰু বাচ্চাৰ কাৰণে, সৰু বাচ্চা মোটামুটি সৰুৰ পৰা একদম 20-25 দিন বয়সলৈকে এইটো খুৱাব পাৰি আমি। এইটো খোৱালে পোৱালিবিলাকৰ মৰ্টেলিটিও কম হয়, আৰু পোৱালিৰ স্বাস্থ্যটো ধুনীয়া থাকে। তো বন্ধুসকল, লেক্সিন পাউডাৰটো আমি একেৰাহে 3 দিন খুৱাই আছোঁ। এইটো খোৱাৰ নিয়মটো হ'ল যে 1 লিটাৰ পানীত মানে এনেকুৱা 2টা পাত্ৰত একেবাৰে 4 চামুচৰ হাফ চামুচমান দি দিলে হৈ যায় লেক্সিন পাউডাৰটো। আৰু মিনোলাইটটো বা ORS যিবিলাক, সেইবিলাক মোটামুটি লিকুইড হ'লে 5 ml ৰ পৰা 10 ml দিব পাৰিব 100 পোৱালিৰ কাৰণে। আৰু এইটো গ্ৰ'বিপ্লেক্সটো 100 পোৱালিৰ কাৰণে 5 ml মান দিব পাৰিব। 1 লিটাৰমান পানী বা হাফ লিটাৰত দিলেও হৈ যাব। তো বন্ধুসকল, আমি এইবিলাক বস্তু খুৱাই আছোঁ। এইবিলাক এতিয়া আপোনালোকে যদি ইচ্ছা কৰে যে এইবিলাক বস্তু আপোনালোকেও খুৱাব পাৰে। এইবিলাক এটা ভাল মেডিচিন, এইবিলাক খোৱালে মোটামুটি ধুনীয়া থাকে পোৱালিবিলাক। আৰু লগতে আপোনালোকক আকৌ দেখাই আছোঁ, এইবিলাক হ'ল লোকেল মুৰ্গী পোৱালি। ফাৰ্ষ্টত দেখালোঁ একবাৰ, চাওক। এইবিলাক এই টাৰ্কিও আছে, এইবিলাক হ'ল টাৰ্কি। এইটো হ'ল টাৰ্কি পোৱালি। আৰু লগতে আৰু আছে কৰকনাথো আছে, 20 দিনমান বয়সৰ। এইবিলাক হ'ল কৰকনাথ, এইবিলাকৰ বয়স 20 দিনমান হৈছে। আৰু টাৰ্কিৰ কণী মেচিনত দিয়া আছে, আপোনালোকক দেখাই আছোঁ, ৰ'ব। এইটো মেচিন আমাৰ, এইটো 2500 কণী দিব পৰা মেচিন। একেবাৰে 2000, এইটো 2500 নহয়, 2000 কণী দিয়া মেচিন। একেবাৰে 2000 মান দিয়া যায়। টাৰ্কি কণী আকৌ দিছোঁ। তো আপোনালোকৰ যদি পোৱালি লাগে ল'ব পাৰিব, এইবিলাক টাৰ্কি কণী এইবিলাক। তো এইবিলাকো ওলাব 1 সপ্তাহৰ ভিতৰত। তো আপোনালোকে লাগিলে ল'ব পাৰিব। আৰু লগতে আৰু দিছোঁ, চাওক, কয়েল বাৰ্ডৰ কণীও দিছোঁ। এইবিলাক হ'ল কয়েল বাৰ্ডৰ কণী, এইবিলাক কয়েল বাৰ্ডৰ কণী দিছোঁ। টাৰ্কি কণী আৰু আছে, এইবিলাক টাৰ্কি কণী। তো বন্ধুসকল, যদি আপোনালোকৰ টাৰ্কি পোৱালি বা লোকেল মুৰ্গী পোৱালি এইবিলাক যদি লাগে, আপোনালোকে ল'ব পাৰে। লগতে আৰু আমাৰ এইটো হেচাৰি, চাওক, হেচাৰিটো মই ভালকৈ দেখাই আছোঁ। এইটো এটা মেচিন বৰ্তমান বন্ধ আছে। এইটো চালু আছে, বৰ্তমান কণী দিয়া আছে। আৰু এইটো চালু আছে। এইটো হ'ল 2500 কণী দিয়া, আৰু এইটো 2000 কণী একেবাৰে দিয়া যায় এইটো। আৰু এইটোত এক্সেমেট্ৰিন লগোৱা আছে, এইটো 1500 মান দিয়া যায় কণী। এই কণী হাঁচৰ কণী দিম, হাঁচৰ কণী আনি থৈ দিছোঁ, এইবিলাক হাঁচৰ কণী। আৰু চাওক, এইটো হ'ল ডাঙৰ মেচিনটো। এইটো মোটামুটি একেবাৰে 10,000 কণী হেচিং কৰিব পৰা ক্ষমতা আছে এইটো মেচিনৰ।
তো বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে মোৰ ভিডিঅ'ত এটা লাইক দিব আৰু মোৰ চেনেলটো যদি কোনোবা যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো ইয়াৰ পিছতো আৰু নতুন নতুন ভিডিঅ' দি থাকিম আৰু বেল আইকনত প্ৰেছ কৰি ৰাখিব তেতিয়াহ'লে আপোনালোকে নতুন নটিফিকেশ্যনটো পাই যাব। তো ধন্যবাদ বন্ধুসকল, আজিৰ বাবে এইখিনিয়ে।